खुलुमबाय इनसाइड एनि बर'आव आं मिथु बर'। फैगौ 1 अक्ट'बरनिफ्राय हादरसाया आबुङै खुलिनाय जाया बे बाथ्राखौ बुंदों रायजोनि सावस्रि मन्त्रि केशव महन्तआ। दिनै बङाइगावआव एमएलए फणिभूषण चौधुरीनि बिदा रुंसारि जानाय खौरां लानो फैनाय समाव सावस्रि मन्त्रि बिथाङा फैगौ 1 अक्ट'बरनि सिगां गोदान एसअपिखौ फोसावनाय जागोन होनना बुङो। माननीय मुख्यमंत्री डांगरियाय चिंता करिছে যে 1 तारिखर পৰা আৰু কিছু শিথিলতা আনিব আৰু শিথিলতা আনি আগন্তুক পূজা আছে বা সকলো ক্ষেত্ৰতে যাতে ৰাইজে এই গোটেই উৎসৱসমূহ উপভোগ কৰিব পাৰে। এইখিনিৰ 1 তাৰিখৰ পৰা মুকলি হলে তাৰ আগে আহিব। আচ্ছা সম্পূৰ্ণ শিথিল নহব তাৰমানে 1 তাৰিখৰ পৰা সেইটো আজিয়ে কৈ দিব পৰা নহব, বোধকৰ সম্পূৰ্ণ নহব। আমি ভাবিছো থাৰ্ড ওয়েভ নাহক, যদি থাৰ্ড ওয়েভ আহিব লাগে তেতিয়াহ'লে আমি তাৰ কাৰণে শিশুসকলৰ কাৰণে প্ৰত্যেকখন মেডিকেল কলেজ আৰু ডিস্ট্ৰিক্ট হস্পিটালত আমি পেডিয়াট্ৰিক আইচিইউ কৰিছোঁ, অক্সিজেন বেড কৰিছোঁ, এইটো সুকীয়া এৰেঞ্জমেণ্ট কৰা হৈছে। তাৰ উপৰিওতো আমাৰ জেনেৰেল যিখিনি আইচিইউ বা অক্সিজেন বেড বা হস্পিটালৰ চিট সেইখিনিও প্ৰস্তুত কৰি ৰখা হৈছে। টেকনিচিয়ানসমূহক বিশেষভাৱে ট্ৰেইনিং দিয়া হৈছে, সেইমতে ডক্টৰ নাৰ্ছ সকলোখিনি প্ৰস্তুত ৰখা হৈছে। স্কুলৰতো এতিয়া যিটো খোলাৰ কথা আৰম্ভ হ'ব, স্কুলত থাকিব, স্কুলততো আমি সেইমতে কোভিড প্ৰট'কল মেইনটেইন কৰি পেলাই ক্লাছ হ'ব। নাই, প্ৰাথমিক পৰ্যায়লৈ যোৱা নাই। এতিয়া আমি হায়াৰ ছেকেণ্ডেৰী হয়তো 12 ক্লাছ হৈছিল, এতিয়া 11ত আহিব। 10 ক্লাছ আৰম্ভ হৈছিল, 9ত আহিব ক্লাছ, এনেধৰণে আৰম্ভ হ'ব। পৰ্যায়ক্ৰমে গৈ থাকিব।